মালিকে তেখেতৰ নামৰ বুলি কৈ আছে হয় এইটো কেতিয়াৰ পৰা গভৰ্ণমেণ্ট লেণ্ড হৈছে আৰু কেতিয়াৰ পৰা তেখেতক এইটো মাটি পাতাত ইছ্যু কৰা হৈছে সেইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ডিক্লেয়াৰ কৰা হৈ গৈছে গেজেট নটিফিকেশ্যন ওলাইছে কেতিয়া মানে ডিক্লেয়াৰ কৰিছে ইয়াত আছে 1044 আৰু সেইটো মতে আজি ইভিকশ্যন বুলি আমাৰ কাউন্সিল অথৰিটি আমাৰ ইয়ালৈ পঠাইছে সেইটো আৰু কথাটো তাৰপাছত সেইটো মিনিষ্ট্ৰি অফ ৰোড এণ্ড ট্ৰান্সপৰ্ট এণ্ড হাইৱে নটিফিকেশ্যন ক্লিয়াৰলি দি আছে SO 1044E সেইটো মতে কাউন্সিল অথৰিটিয়ে আমাৰ ছিনিয়ৰ ছেক্ৰেটাৰীসকলে আমি কালা ছেক্ৰেটাৰী হৈহে আমাক ইয়ালৈ পঠাইছে আমি ইভিকশ্যন কৰিবলৈ যোনটো মাটিৰ লেণ্ডৰ অনাৰ তেখেতৰ হাততো স্কেচ মেপ লগতে কালাৰ পৰা এনেকুৱা কাগজ পতি আছে সেইটো মানে কি ভুৱা হয় নেকি নহয় সেইটো ক্ষেত্ৰত তেওঁলোকে যদি ইচ্ছা কৰে আকৌ কাউন্সিলৈ মানে যাব পাৰিব কাউন্সিলে ভুৱা নথি পত্ৰ প্ৰদান কৰি নহয় সেইটো নকৰে সেইটো কোৱা হিচাপত এইটো নহয় সেইটোতো কোৰ্ট সেইটো আপোনালোকৰ হাতত যোনটো ডকুমেণ্টছ আছে সেইটো অৰিজিনেল হয় আৰু যোনটো মালিকৰ হাতত আছে সেইটো হ'ল ভুৱা ইয়াৰ বাবে মই একো কমেণ্ট নকৰোঁ সেইটো দৰকাৰ পৰিলে আপোনাৰ কোৰ্ট আপোনালোকে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হয় হয় তেখেতসকলেতো ৰেভিনিউ দি আছিলে খাজানা দি আছিলে সেইটো নো কমেণ্ট মই সেইটো আপোনালোকে মানে একোৱে নাজানে খালি আপোনালোকে নটিফিকেশ্যন যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো নটিফিকেশ্যন দিয়া আছে সেইটো মতে আমি আজি ইয়ালৈ আহিছোঁ মাত্ৰতে খালি আপোনালোকে গভৰ্ণমেণ্টৰ যোনটো সেইটো হিচাপতে আপোনালোকে কথা কৈ আছে সেইটো মোৰ বেছি কমেণ্ট নকৰিম একোৱে নাই মোৰ একো ধৰাইছে কৰিবলৈ মানে আমাৰ কিবাটো আমাৰ মাটিটো মানে অকুপাইড কৰিব বিচাৰিছে আৰু কোনে কৰিব বিচাৰি আছে নাজানো তাহাঁতৰ পৰা এতিয়া কাউন্সিল পৰা আহিছে DC অফিচৰ পৰা পঠাইছে বাইদেউ পঠাইছে DC বাইদেউ পঠাইছে বুলি কৈছে এতিয়া উপায় নাই হঠাৎ ফোন কৰি আছে 10 বাৰ ফোন কৰি আছে মেজিষ্ট্ৰেট ছাৰক মানে কিবা DC বাইদেৱে ভাঙাব লাগে একো মানে মোৰ মাটিত মানে এতিয়া মানে ইকুৰানি কৰাই দিলে হা এতিয়া ইকুৰানি NC বোলে ক'ত ইকুৰানি NC ক'ত মানে এনেকুৱা ডিপাৰ্টমেণ্টৰ মাটি আছে এগ্ৰিকালচাৰ মাটি আছে ইয়াতে তেনেকুৱা নাই তো এতিয়া কি কৰিব লাগে মানে আপোনালোকে কওক এনেকুৱা অন্যায় কৰিলে কি হ'ব এতিয়া কি কৰিব বুলি ভাবি আছে আপোনালোকে আমিতো কৈছিলে মানে এইটো মাটিটো একদম এৰিব নোৱাৰে কেনেকৈ এৰিম এটা আমালোকে বুজা নাই বুলি কৈছে মোৰ মাটিৰ ওপৰত মানে এতিয়া অন্যায় অত্যাচাৰ কৰি আছে কেনেকৈ কিবা কৰি অন্যায় কৰাটো বহুত আছে এনেকৈ মই লাইন দেখাই দিম একদম এৰিগেশ্যন মাটিৰ পৰা লৈ পেলাই এইখিনি যিমান মানে এছমালি কৰি পেলাই ডিমাচা মানুহৰ মাটিৰ যিমান মানে কাৰ্বি মানুহৰ মাটি এছমালি কৰি পেলাই খোৱা বহুত আছে তেনেকুৱা লাইনত দুখীয়া মানুহৰ এতিয়া লাষ্টত গৈ থৈ এইখিনি হৈ পেলাই 3 বছৰ পাছত এতিয়া লাষ্ট সময়ত এটা মোৰ মাটিটো অকুপাইড কৰিব আহিছে আৰু আপোনালোকে এতিয়া বৰ্তমান মানে জোৰ জবস্তি আঁতৰাব বিচাৰি আছে জোৰ জবস্তি মানে এটা আপোনালোকে দেখিছে জোৰ জবস্তি কৰি আছে মই কৈছে 3 দিনমান টাইম ল 3 দিন পাছত মানে কাউন্সিলত হ'লেও অকণমান আলোচনা কৰি পেলাই কেনে কি অৰ্ডাৰ হৈছে এইটো আলোচনা কৰিম বুলি নামানে বোলে এতিয়া DC বাইদেউ ফোন কৰি আছে মানে এফেকশ্যন কৰিব লাগে কমচে কম আহি পেলাই চাব লাগে DC বাইদেউ আহি পেলাই যে কিবাটো কেনেকৈ হৈ আছে সিহঁতে নিজে মাটি কাঢ়িব হৈ আছে আমাৰ এই খৰচৰ এৰিগেশ্যন মাটি আৰু তাত সেই কিবাও মানে ধৰক আমাৰ কি বুলি BWD IBৰ মাটিকেইটাও কম্পেনচেশ্যন লৈ ল'লে তাৰপিছত ফৰেষ্ট অফিচত এতিয়া প্ৰেজেণ্টলি ঘৰ বনাই আছে ফৰেষ্ট অফিচ কোৱাৰ্টাৰ ভাঙাই পেলাই পেট্ৰল পাম্প ওচৰত সেইটোকে একো কম্পেনচেশ্যনটো কোনে লৈছে হা PWDৰ যে ৰাস্তাটো বুলি কৈছে কম্পেনচেশ্যনটো কোনে লৈছে পইচাটো এতিয়া যে এইটো কিবা IBৰ এইটো দেখিলে মানে তাত মানে মেপটো চালে কম পাই যাব নহয় পইচাটো কোনে ল'লে এইটোতো নাজানো কিন্তু মাটিটো কৈছে কিবা BWD IBৰ কিন্তু পইচা কোনে লৈছে সেইটো নাজানো কিন্তু বহুত মানে এনেকুৱা অন্যায় অত্যাচাৰ আৰু চব মানে এইটো কেইবছৰমান আগত আপোনাক কাউন্সিলৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে এখন পতা দিয়ে আজি কয় যে সেই আকৌ কাউন্সিলৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে আজি ইয়াত আহি পেলাই পঠাই যে আপোনাৰ কৈছে আৰু চিন্তাৰো ছাৰে কৈছে তই 30 লাখমান লৈ ল বাদ দিতে এইটো মানে এতিয়া ইয়াতে মানে ৰেভিনিউ EM আছে আৰু কিবাও আছে ধৰক মানে মণ্ডলবিলাক আছে ছেক্ৰেটাৰীবিলাক আছে এইটো কালাবিলাক আছে দিব লাগিব এনেকুৱা ক'লে আৰু মোক তেতিয়া কৈছে হ'ব মোক মানে অলপ ল'ৰাবিলাকক মই সুধি ল'ম অলপমান টাইম দে সেইটো টাইম দি পেলাই মানে মোক ৰখি আছে লাষ্টত গৈ থৈ চিন্তাৰ ছাৰৰ তাত গ'ল এই ধুনীয়াকৈ কৈছে যে এইটো কালাৰ লগত কথা পাতিলোঁ এতিয়া কালা ছাৰৰ মানে মাজত এক্সিডেণ্ট হৈ পেলাই কিবা এটা বোলে হাৰ্ট নে কিবা এটা ষ্ট্ৰক হৈ পেলাই ছুটীত লৈ পেলাই তাৰপিছত মই মাজত ফোন কৰিছোঁ কেনেকৈ ছাৰ কাটো এতিয়া ভাল আছে বুলি কৈছে তেতিয়া মানে এতিয়া মানে কি হয় ছাৰ তেতিয়া মই জইন কৰি ল'ম আপোনাৰতো হৈ যাব মানে আজি আপোনাৰ অনুমতি নোলোৱাকৈ এভিকশ্যন কৰিব ল'লে আজিতো মোৰ অনুমতি একো নাই কাগজ নাই নটিচ নাই একো নাই আকৌতো এতিয়া 2 বাৰ হৈছে এনেকুৱা কৰা ক'ৰ নটিচ লৈ আপোনাৰ মাটি এই মাটিডোখৰ নটিচ লৈ এভিকশ্যন কৰিব এইটো মাটিটো মহেন্দ্ৰিজ পাছিং দলকুফুৰ মাটি কিন্তু এতিয়া সিহঁতে মানে এভিকশ্যনটো অৰ্ডাৰ লৈ আনিছে ইকুৰানি বাইপাছ হা এতিয়া ইয়াত কৰি আছে আপোনাৰ মাটিত ক'ৰপৰা খাওঁ হৈছে ক'ৰপৰা মলম লগাইছে ইয়াতে খাওঁ হৈছিলে এই দিকাত মানে মলম লগাই আছে
এতিয়া কি কৰিলে ভাল হ'ব ৰাইজে বুজক, পাব্লিক বুজক, অলপ ধুনীয়াকৈ অলপ বুজাই পেলাই